গৰু আখা কিয় গৰখীয়া যে গৰু নখে মইনো নাখাম কিয় হয়নে পঢ়িছিলে আজিকালি ল'ৰা ছোৱালীক তেনেকৈ পঢ়ালে পঢ়িবনে ভুলত সিহে চিঞৰিছে ভুলতো নপঢ়ে আজিকালি ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব লাগিব দেই সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব আচ্ছা সহযোগ বুলি কওঁতে এটা কথা মনত পৰিছে মোৰ এটা কমপ্লেইন আছে এই গায়কসকল যে আহে গান গায় গান গোৱালৈকে অ'কে আকৌ গান গোৱাৰ মাজে মাজে যে চিঞৰি থাকে সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব মই আকৌ কোনেও নকৰিবচোন 50,000 টকা লৈছো অকলে কেনেকৈ সহযোগ কৰ আমি কিয় কৰিম আৰু যদি সহযোগ কৰিবলৈ মানুহ লাগে বাছ এখনত ঘৰৰ পৰা লৈ আহ তথাপি মোক সহায় কৰিব কিন্তু দেই মই অকল তেলৰ খৰচটোহে লৈছো সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব গৰু আজি আগ খাই মই নফলিম কিয় গৰু বান্ধি থ বান্ধি থ বান্ধি থ গৰু বান্ধি থ বান্ধি থ বান্ধি থ গৰু আগ খাওঁ কিয় গৰখীয়া যে গৰু নৰখে মই নাখাম কিয় গৰখীয়া খেদি দে খেদি দে খেদি দে গৰখীয়া খেদি দে খেদি দে খেদি দে অ' ইয়ে কেনেকুৱা ঠিকে আছে না হা ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক পঢ়ি আছে চবকে ভাল পাওঁহে লাগিছে চবকে আই লাভ ইউ বুলি কৈ দিওঁ নেকি তোমাৰ যে চবকে ভাল পাওঁ লাগিছে এই ধুনীয়া ছোৱালীবিলাকক যিবিলাক ল'ৰাই ভাল পাইছে সিহঁতে তোমাক ভাল পাই পেলাব তেনেকুৱাহে নেকি আচ্ছা ৰ'বাচোন কথা নাই বতৰা নাই ষ্টেজলৈ উঠি আহিলা যে নহয় মানে আপোনাক আঁতৰ পৰা ধৰিব পৰা নাই যে সেইকাৰণে উঠি আহিলো মোক আঁতৰৰ পৰা ধৰিব পৰা নাই আঁতৰ পৰা মানে আপোনাৰ চোলাটো পেণ্টটোহে ধৰিব পাৰি মানে আৰু কি আৰু আপুনি বেছি বগা যে সেইকাৰণে আচ্ছা 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 বাদ দিয়া তুমি যে এনেকৈ ষ্টেজলৈ উঠি আহিলা তোমাৰ নাম কি আপেল আপেল খাবা কমিটি মানুহে আপেলেই খাই আছে সেইটোৰ লগত নহয় এইটো মোৰ নাম তোমাৰ নাম আৰু এটা নাম আছে কি শনি শনি তাৰ মানে জোনাকৰ আইএমজন চিৰিয়েলখনৰ শনিটো তুমি ধন্যবাদ ধুনীয়া ছোৱালীবিলাকক নমস্কাৰ সিহঁতক আই লাভ ইউ দিওঁ নালাগে তোমাৰ নামটো বাৰু বুজিলো তোমাৰ মাৰ নামটো কি মোৰ মাৰ নাম হেৰি শ্ৰীমতী নকওঁ নহয় প্ৰথমতে আপুনি মোৰ মাৰ নামটো সুধিব তাৰপিছত মাৰ ঘৰ ক'ত সুধিব তাৰপিছত চলে বলে কৌশলে মাৰ ফোন নম্বৰটো বিচাৰিব 9859123549 মই নকওঁ নালাগে ক'ব বাদ দিয়া মাৰ নাম্বাৰ নালাগে ক'ব নামো ক'ব নালাগে তোমাৰ দেউতাৰ নামটো কৈ দিয়া দেউতাৰ নামটো দেউতা এই কথাটো মই মাক সুধিছিলোঁ নহয় বোলো মোৰ দেউতাৰ নামটো কি মায়ে কৈছে তোৰ জন্মত অলপ খেলি মেলি আছে সেইকাৰণে নক'লে আচ্ছা হ'ব বাৰু নালাগে ক'ব তুমি ডাঙৰ হৈ কি হ'বা ডাঙৰ হৈ তুমি কি কৰিবা ডাঙৰ হৈ কি কৰিম আৰু বিয়াকে পাতিম আৰু সেইটো কথা কোৱা নাই তুমি ডাঙৰ হৈ কি হ'বা ডাঙৰ মই সেই পাপা হ'ম সেইটো কথাও কোৱা নাই কি তুমি ডাঙৰ হৈ মানে কি কৰিব বিচাৰা সেইটো মানে ক'বলৈ লাজ লাগে আৰু হেৰি ল'ৰা ছোৱালীকে তুলিম আৰু তুমি খেলি মেলি কৈছা আচ্ছা বাদ দিয়া আচ্ছা তুমি কোৱাচোন তুমি কিহত পঢ়া মই মানে সেই বিচনাতে পঢ়োঁ সেইটো কথা সোধা নাই অলপত মই তোমাক সুধিছো যে তুমি স্কুলত কিহত পঢ়া বেঞ্চত সেইটো কথাও সোধা নাই তুমি কোন শ্ৰেণীত পঢ়া শ্ৰেণী মানে ক্লাছ ক্লাছ মই মানে সেই প্ৰথম শ্ৰেণীত পঢ়া নপঢ়োঁ মই প্ৰথম শ্ৰেণীত নপঢ়োঁ তেনেহ'লে মই দ্বিতীয় শ্ৰেণীত পঢ়া দাদা মই দ্বিতীয় শ্ৰেণীত নপঢ়োঁ তেনেহ'লে তুমি দ্বিতীয় শ্ৰেণীত পঢ়া মইহে কম মই পঢ়োঁ চতুৰ্থ শ্ৰেণীত
নপঢ়ো বুলি কৈছো কিয় টেপ টেপাই আছ আচলতে তই পঢ়া না মই পঢ়ো তুমি পঢ়া তেতিয়া কিয় টেপ টেপাই আছ দিয়া দিয়া নেটেপ টেপাওঁ মই পঢ়ো অংকনাবাদী তুমি যদি অংকনাবাদীতে পঢ়া তেনেহ'লে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী কিয় মাৰি আছিলা নহয় আমাৰ স্কুলখন সেইকেইটা শ্ৰেণী পাৰ হৈ পেলাই পায় আমাৰ অংকনাবাদী বাইদেউ জুৰি যে কি মস্তি কি বিউটিফুল চালে চাই থাকোৱে লাগে আৰু হয় নেকি মোক সেইকাৰণে অংকনাবাদীত পঢ়ো বাইদেউ যে ঐশ্বৰ্যৰাই নিচিনা হয় নেকি খালি বাইদেউ মুখখনত ঐশ্বৰ্যৰা ফটোখন লগাই দিব লাগিব ঐ দাদা ডাঙৰ কথা এটা আছে কি আপুনি কিন্তু কাকো নক'ব নকওঁ কোৱা বিদ্যা খাওক বিদ্যা সঁচাইতো সঁচাই আমাৰ বাইদেউ গাত তিল আছে তিল আছে নক'ব কিন্তু ক'ত আছে ক'ত দেখিলা আমাৰ বাইদেউ যে এনেকুৱা এটা আছে তাৰপিছত এই কাণৰ এইখিনিতে এটা আছে তাৰপিছত ওঠৰ তলত এটা আছে এইটো থকা বোলে ভাল হেনো ছোৱালী আৰু তাৰপিছত এনেকুৱা এটা আছে তাৰপিছত অসভ্য তোক অথনিৰ পৰা মই চাইছো তই অসভ্য আছ তই চলাবলে কৌশলে বহুত কথা সুধিব বিচাৰ নালাগে ক'ত তিল আছে ক'ব নালাগে ইয়াক প্ৰশ্ন সুধিব লাগিব তেতিয়াহে যাব আচ্ছা ভাইটি তুমি প্ৰশ্ন উত্তৰ দি আছো মই প্ৰশ্ন উত্তৰ নিদিওঁ মই ছোৱালীহে চাম মই কাৰোবাক ভাল পাওঁ লাগি আছা যিকেইটাই ভাল পাই আছা সেইকেইটাই তোক ভাল পাই পেলাব এনেই একো নাই টৰ্চ মাৰি দিলে তাৰ এক্সৰে প্লেট ওলাই যায় আচ্ছা প্ৰশ্ন উত্তৰ দি আছো জনমূৰীয়াই কাক বোলে জনমূৰীয়া সেই দেশৰ জনসাধাৰণে মুড়ি বেছি জীয়াই কয় তাকে জনমূৰীয়াই বোলে অনুবদ্ধ জোন আৰু বেলিৰ মাজত পাৰ্থক্য কি জোন আৰু বেলিৰ মাজত পাৰ্থক্য জোনে সেই 10টামান ল'ৰাক ভাল পায় ঐ দাদা বেলিয়ে কিন্তু মোকেই ভাল পায় আচ্ছা কোৱাচোন তুমি দুটা ফুলৰ নাম কোৱা দুটা ফুলৰ নাম নকওঁ কিয় আপুনি বেয়া পাব নেপাওঁ ক দুটা ফুল আৰু এটা DS এটা হ'ল নাম্বাৰ 1 খালি মই নেখাওঁ নহয় আমাৰ দেউতাই মাজে খায় বিদ্যা খপা নহয় নতুনকৈ জগা খাই কুকুৰ পোৱালীকেইটা খাব আচ্ছা বাদে তই 5টা বনৰীয়া জন্তুৰ নাম ক 5টা দুটা ক'লে হ'ব নে নহ'ব 5টাই ক'ব লাগে 5টাই ক'ব লাগিব 5টা ক'ব লাগে যদি আৰু সেই 3টা বাঘ 2টা সিংহ আচ্ছা সেইখিনিলৈকে বুজিলো তই কচোন 15 আগষ্ট কেতিয়া আহে 15 আগষ্টতো খাই 14 আগষ্ট পিছদিনাখনে খোৱা দাদা মই আপোনাক প্ৰশ্ন এটা সুধো মোক আপুনি তো অথনিৰ পৰা মোক সুধি আছে মানে এটা পানীলাওৰ দাম যদি 180 টকা হয় এটা পানীলাওৰ দাম যদি 180 টকা হয় তেতিয়াহ'লে এটা পানীলাও কেইডাল চাটৰ বাৰী বনাব পাৰিব এইটো কি প্ৰশ্ন আকৌ নাই এইবাৰ পানীলাওৰ দাম 180 টকা হৈ গ'ল যে তহঁতে কেইডাল চাটৰ বাৰী বনালি চাটৰ বাৰী মানে পানীলাও পাবলৈ নাই যে সেইকাৰণে অমিতাও সেই কোমোৰা দি পেলাই চলাই দিলোঁ তাৰপিছত আৰু কি হ'ল জানে না কি হ'ল গৰুটো গালে আৰু লাও খা বুলি মাৰি দিছোঁ গোটেই হেন্দা বুলি কৈ পেলাই নাখাওঁ বুলি কৈছে নহয় মই বোলো কি হ'ল কিয় নাখাওঁ কি কৈছে ডুপ্লিকেট মাল মাৰিছ তাৰপিছত আকৌ বেঙেনা টকল লৈ পেলাই তাক আৰু মাৰি দিছোঁ বেঙেনা খা বুলি কৈছোঁ তাৰপিছত কি হেন্দা নাখাওঁ বুলি কৈছে মই বোলে এবাৰ অৰিজিনেল মাৰিছোঁ কৈছে এলাৰ্জি আছে নেখালে আচ্ছা তই কবিতা এটা মাতি দেচোন কবিতা ইমান ধুনীয়া ছোৱালীবিলাক বহি আছা বাৰে প্ৰতি ছোৱালী কথালে কেলে যাওঁ ন তাকে কবিতা এটা গাওঁ দে আমাৰ গাঁও শুৱনি আমাৰ গাঁওখন অতি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘঁহি ৰঙা কৰে আচলতে ফাপৰে ধৰা শুৱনি আমাৰ দোকান পোহাৰ বস্তুৰে উপচি পৰে মাহৰ শেষত বাকী খুজি দোকানীহে চুলি সৰাই শুৱনি আমাৰ নদীৰে ভৰা ঘাট পানীৰে উপচি পৰে বানপানী আহিলে দুখীয়া পাব্লিকে নেগুৰ দাঙি দৌৰে পুৰণি গাভৰু পুৰণি দেশ দেহৰ আধা উলংগ কৰে আমাৰ ৰাংডালীয়ে গিল পিন্ধিলেও খোজকাঢ়ি যাওঁতে উজুতি খাই গোবৰতে পৰে মোৰ হিট এটা উঠি আছে গান এটা গাই দিওঁ নেকি নালাগে হ'ব মই বিৰাট ধুনীয়া গান গাওঁ নালাগে 25 বছৰ বয়সত 16,000 গান গাম বুলি ভাবি আছো জুবিনৰ নিচিনা আচ্ছা ৰ'বাচোন মৰিলং গানটো তুমিয়ে লিখিছা মৰিলং গানটো মানে মই লিখি থাকোঁতে জুবিন দাই ভিডিঅ' উলিয়াই দিলে ভালেই কৰিলে এতিয়া কাণত ধৰ
না আপুনি মাৰিব নধৰোঁ না না কাণত ধৰ ধৰোঁ কাণত ধৰ মোক ধৰিবলৈ দিয়া নাই নিজৰ কাণত ধৰ নধৰোঁ মই তেনেহ'লে গ্ৰীণ ৰুমত বহি থাকে যায় মই গ্ৰীণ ৰুমত ইয়াতে থাকিম আপুনি কৈ থাকক মই কৈছোঁ তই গ্ৰীণ ৰুমত বহি থাকে যাচোন যা মই কিন্তু মোক অপমান কৰিছে নাই কোৱা ঘেণ্টাই কিন্তু আকৌ উভতি নাহিম আৰু বা অঁ দম দি দিছোঁ দম দে বহি থাকেচোন যা যা হ'ব নালাগে আহিব গ্ৰীণ ৰুমত বহি থাকে ফালিব নালাগে যা বা ভাল কাম এটা দিলে দেই আচ্ছা ৰাইজ ৰিমিক্সৰ কথা কৈ আছিলোঁ হয়নে ৰিমিক্সৰ কথা কৈ থাকোঁতে এটা বস্তু লক্ষ্য কৰিছোঁ ইয়াত বিহু পাতিছে নে বাৰ্থডে পাতিছে মই অলপ কনফিউজনত আছোঁ অলপ পিছত চাগে কেক চেক আনি কাটিয়ে দিব আৰু বেলুন চেলুন লগাই থৈছে খালি লাইটকেইটা নুমুৱাবলৈ নাপাহৰিব দেই আৰু ৰিমিক্সৰ জামানা চলি আছে চবফালে ৰিমিক্স হয়নে আগতে যেতিয়া আমাৰ টোপনি নাহিছিলে তেতিয়া মায়ে মৰমতে মোক খুৱাইছিলে এই শ্যাম কানো দূৰৈ হয় না যাবা সোণৰ বাংশী গহাই দিম ঘৰতে বজাবা হয়নে এনেকৈ খুৱাইছিল নে বাৰু কাৰোবাক কাৰোবাক আজিকালি ল'ৰা ছোৱালীক তেনেকৈ খুৱালে খুৱাব নে নোখোৱাই বুঢ়া আঙুলি দেখুৱাই দিব এইডাল যা আজিকালি ল'ৰা ছোৱালীক কেনেকৈ খুৱাব লাগিব দেই অসমীয়া সংস্কৃতিক অৱজ্ঞাৰ চকুৰে চোৱা নাই মাথো হাঁহিৰ খুৰাকে যোগাইছোঁ সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব শ্যাম কানো দূৰৈ হয় না যাবা নাযাবা 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 ঘৰতে থাকিবা 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 সোণৰ বাংশী গহাই দিম ঘৰতে বজাবা বজোৱা 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 সোণৰ বাংশী বজোৱা 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 এই ৰাম লোকৰ বাচা ডাঙৰ দীঘল আমাৰ বাচা সৰু অয়ে 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 এই পঞ্চ বয়সতে তুমি হৰি এই পঞ্চ বয়সতে তুমি এই পঞ্চ বয়সতে তুমি চৰাইছিলা ৱাকা ৱাকা চামিনা মিনা চা কৰেগা দিছ টাইম ফৰ গৰু ধন্যবাদ আৰু এটা আছে আগতে আমাৰ পানী তুলিবলৈ যাওঁতে আয়তীসকলে গাইছিলে এই ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী আইতাজনী আকৌ বিয়া হওঁ লাগি গৈছে নেলাগে হ'ব তেনেকৈ গাইছিলে কেইদিনমানৰ পিছত ডিজে আহিব আজিকালি বিয়াবিলাকত ডিজে আহে কেইদিনমানৰ পিছত পানী তুলিবলৈ যাওঁতেও ডিজে আহিব ডিজে আহিলে কেনেকুৱা হ'ব ফুল চন্দন তুলসী ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ ৰাধা তোমাৰ ৰাধা তোমাৰ ৰাধা তোমাৰ কলচী কলচী সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে চেনে যদি তই দিয়া মোক হাততে খুৱাই ৱাকা ৱাকা গোল্ডেন ৰিংছ নালাগে মোক মেৰেজৰ বাবে চেনে যদি ইউ গিভিং মি হেণ্ডতে খুৱাই ৱাকা ৱাকা আকৌ কোন আহিব আচ্ছা ভাইটি মই কিবা এটা অনুষ্ঠান হিট কৰিবলৈ লওঁতে তুমি আহি যোৱা যে দাদা আপুনি যে মোক গ্ৰীণ ৰুমত বহি থাকিব দিছে মই শান্তিয়ে বহি থাকিব পৰা নাই কিয় সেইকাৰণে উঠি আহিলোঁ কি হ'ল অশান্তি অশান্তি কোনে কৰিছে বিৰাট অশান্তি মানে বুজা নাই তাতে সেই নাচিবলৈ অহা নাচনী কি জানো বিৰাট অশান্তি কৰি তোমাক বহিবলৈ দিয়া নাই নহয় কি বিৰাট অশান্তি কৰি আছে মানে আৰু কি কৰিছে বাদাম ভজা খাই আছে তোমাক চাগে খাবলৈ নিদিলে নহয় কি মই এইবিলাকত দুখ নাই তেনেহ'লে সিহঁতে বাদাম ভাজা খাইছে খাওক ক'বলগীয়া নাই কিন্তু খাই লৈ একেবাৰে উৰাই আছে গিৰ থাকিব পৰা নাই তুমি এটা জানানে কি তেনেকুৱা ধুনীয়া ধুনীয়া ছোৱালীয়ে উৰাই থকা সেয়া ধূপৰ গোন্ধ ধূপৰ গোন্ধনো ইমান দুৰ্গোন্ধ নে নালাগে কি মই
মই এবাৰ পৰি গ'লো হা পৰি গ'লো মই তোমাক কৈছোৱে যে ৰাইডিং ইয়ালৈ আহোঁতে অকণ সাৱধানে আহিব লাগে বেলেগত ৰাস্তাৰ মাজে মাজে গাঁত ইয়াত গাঁতৰ মাজে মাজে ৰাস্তা নহয় কি মই বেলেগ ধৰণে পৰিছোঁ আৰু তুমি বেলেগ ধৰণে কি কৰিছা আৰু নহয় মানে হেৰি পৰি গ'লো আৰু ক'ত পৰিলি সেইটো ক প্ৰেমত 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 মানে ছোৱালী এজনী প্ৰেমতে পৰি গ'লো উবা ই ছোৱালীজনী দেখিছে মই ধুনীয়াকৈ যে হাঁহি মাৰি আছে মই চাম সেই ছোৱালীজনী পৰি গ'ল আচ্ছা অ' দাদা সেই ছোৱালীজনীয়ে যে অথনিয়ে পৰা তোমাৰ কথা কৈয়ে আছে অ' মা কি বুলি কৈছে তোমাক চিনি নাপাওঁ বুলি কৈছো ধেমালি কৰিলে নাই নাই কোৱা নাই অ' দাদা এই লাইটটো দেখিছে লাইট ক'ত এই লাইটটো ওচৰত যে সেই পোকটো উৰি ফুৰিছে দেখিছে লাইটৰ ওচৰত পোক নাই দেখা নাই দেখা এফালে আহক এফালে আহক এই খুটাটো দি মকৰা জালটো দেখিছে এই মকৰাটোৰ ওপৰত উঠি গৈ আছে এইটো ক'ত নাই দেখা চশমা খুলি লওক নাই দেখা নাই এইটো বিছাটা লাগিছে এই লাইটটোৰ ওপৰত বিছা নাই দেখা খাটাং এফালে আহকচোন এই ছোৱালীজনী দেখিছে এই ছোৱালীজনী আচ্ছা এই বগাকে যে পিন্ধি আছে হা দেখিছে কাষত যে ক'লাজনী বহি আছে খাটাং দেখিছেতো দেখিছো অসভ্য মই তোক অথনি এবাৰ লক্ষ্য কৰি আছো এই বিছাডাল নেদেখিলি এই পোকটো নেদেখিলি কিন্তু ছোৱালী কিন্তু ঠিকেই দেখোন আমি অনুষ্ঠান সামৰিব হ'ল নেকি বেছি সময় নলওঁ এয়াও জুনুক জানাক বাজিব এতিয়া আচ্ছা ৰাইজ আপোনালোকৰ মাজত আহি ভাল লাগিলে আমি অনুষ্ঠান সামৰিবলৈ লৈছোঁ অথনি বিকিদাই কৈ গৈছে বিকিদাই কোৱাৰ নিচিনাকৈ আমিও কওঁ ময়ো কওঁ যে মনত যিমানেই দুখ চকুত যিমানেই চকু পানী নাথাকক কিয় ৰাইডিঙীয়াবাসী ৰাইজে কেতিয়াও হাঁহিবলৈ নিদিব মনত দুখ থাকিলেও চকুত কেতিয়াও চকু পানী জমা কৰি নাৰাখিব কাৰণ জমা হৈ পানীত মেলিয়াম হৈ কণী পায় মই কোৱা নাই বিকিদাই কৈছে মই ৰাইজক চিৰিয়াছলি কিবা এটা কৈ আছোঁ কওক উঠি অহা নৱপ্ৰজন্মক কৈছোঁ আয়তীসকলক কৈছোঁ আপোনালোকে চকুৰ পানী মুচি দিবলৈ বহুত মানুহ পাব কিন্তু নাকৰ পানী মুচি দিবলৈ কাকো নাপায় কওক ৰাইজ ইমান সময় আপোনালোকৰ লগত থাকিলোঁ গতিকে আমাৰ দ্বাৰা ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক আপোনালোকে আমাক ক্ষমা কৰি দিব আপোনালোকে আমাক ভাবি ল'ব আপোনালোকৰ নিজৰ সন্তান নিজৰ ভাতৃ নিজৰ বন্ধু নিজৰ জোঁৱাই এইখনেই অসম বুৰঞ্জীৰ পাত লুটিয়ালে ইতিহাসে ক'ব এইখন অসমতে নানা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ অসমখনক এখন সোণোৱালী অসমলৈ পৰিৱৰ্তন কৰিছে য'ত আমি মিলা প্ৰীতিৰে বাস কৰিছোঁ অসম আমাৰ ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা যে কিন্তু এইখন অসমৰ খিলঞ্জীয়া জাতি আজি বাৰু সুৰক্ষিত নে কেওফালে হিংসা কেওফালে লুণ্ঠন কেওফালে অত্যাচাৰ যেনিয়ে চাই সেইফালে এতিয়া অসমীয়া নাৰী ধৰ্ষণ আমি বাৰু আজি সুৰক্ষিত নে আমি বাৰু আজি নিজকে স্বাধীন বুলি ক'ব পাৰিছোনে নে নাই অসম মৰিলে আমিও মৰিম অসম মৰিলে এখন লাচিত কনকলতাৰ দেশ মূলা গাভৰু কুশল কোঁৱৰৰ দেশ অসমীয়াই যদি মান খেদিব পাৰে অসমীয়াই যদি ইংৰাজ খেদিব পাৰে তেনেহ'লে আজিৰ অসমীয়াইও কাটাতাৰ পাৰ হৈ অহা চালানী খচক দৌৰাই খেদিব পাৰিবনে নে অসমীয়া ভয়ত এতিয়া পেপুৱা আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আহক ৰাইজ আজি আমি একেশ্বৰে কওঁ পাদক জবাব পাদক শংখ পাদক বিদংগ অসম আকৌ উন্নতিৰ পথত জয় অসম বাজক দবা বাজক শংখ বাজক মৃদং
খোল অসম আকৌ উন্নতিৰ পথত জয় অসম বোল মই হিৰুদা আৰু গগনদাক মঞ্চলৈ আমন্ত্ৰণ জনাইছো পুনৰবাৰ হিৰুদা আৰু গগনদাক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছো